বাইদেউ কচু কিমান? 10 টকা মুঠা। খুলুমবাই এণ্ড হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকেতো গমেই পাইছে মামাহঁতৰ ঘৰলৈ আহিছোঁ আৰু এতিয়া আহিছোঁ পথাৰলৈ ওলাই। এয়া ঢেকীয়া ছিঙিবলৈ। খানা ফিদা মা খানা Dingkia megang fry bermadari. বৰমাদাৰি বৰত এটা মছলা পাত হয়, মানে মাংসত দি খাব পাৰি, কিন্তু অসমীয়াত কি কয় সেইটো নাজানো। ভাল হয় মাংসত দি খাবলৈ। আহিছে আৰু কি পাওঁ চাওঁ, যি পাওঁ চব ছিঙি লৈ যাম আৰু গুৱাহাটীত। মানিমুনি তুলিম, সেইটোৱে ভাবিলোঁ অলপ ভ্লগ বনাওঁ, আপোনালোককো দেখাওঁ গাঁৱৰ পৰিৱেশ। আমিতো চিটিত থকা মানুহ, গাঁৱত আহিতো বিৰাট ভাল পাওঁ আৰু ভালো লাগে। কেঁকুৰা কটা এতিয়া কেঁকুৰা পায়নে নাপায় এতিয়া? আমি আহিছিলোঁ যোৱাকালি আৰু যোৱাকালি বহুত বৰষুণ দিছিল, পথাৰবোৰ গোটেই পানী ভৰি গৈছে। আৰু হা ঠিক আছে তেনেহ'লে চাই থাকক, দেখুৱাই গৈ আছোঁ। মানিমুনি তুলিম, ঢেকীয়া ছিঙিম আৰু যি পাওঁ এইবিলাক অৰ্গেনিক শাক। आंहा मुठासे जाबाय, एक मुठी हल मोर। एक पासी हले और अलप बाकी एखिनि हले और एक पासी फुल हो जाबो। हां मन जा क्यों বৰমাদাৰি অসমীয়াত এইটো ছাগলীৰ দাড়ি। অসমীয়াত কি নাম নাজানো, বৰত কিন্তু বৰমাদাৰি মানে ছাগলী দাড়ি। এইটো মাংসত দিব বহুত ভাল হয়, মাংসত দি খালে বহল লাগে খেলাই ন মাছ মাৰিব ইমান ইয়াতে মাৰিলো হয়, ইয়াতে যদি ভাল পানী নাপায় মাছ পানী সোমাইছে সেইবিলাক নতুন পানী। जोंहा दिंखिया खाना दासो फैदों दा आरो खायो बोरमादारि दंफांखौबो শামুক ওলোৱাতে মানে আমাক মাতিবি। আমি তেতিয়াই গম পাওঁ, আমি নাথাকো না সেইখিনি টাইমত ওলাই। Nibitasin nih. Ay, mi akan nahin ka. Oh, কি হয়? আৰু এয়া ভিউ চাওক। এইটোৱেই গাঁৱৰ মানে পৰিৱেশ, কি ক'ম আৰু। দুয়োফালে পথাৰ, মাজত ৰাস্তা আৰু এয়া ৰাস্তাত গছৰ তলত চাংঘৰ। সঁচাই গাঁৱৰ পৰিৱেশ পুৰা মানে মনোমোহা, বহুত ধুনীয়া পৰিৱেশ। এইডাল চাওকচোন, লাইট দিয়াৰ লগে জপোৱা খাই যাব। এয়া এইডাল লাজুকী লতা বুলি কয়, মানে লাগি গ'লে লাজ কৰি মানে মুখখন থাকে আৰু তাই। এয়া সৰুতে বৰ খেলিছিলোঁ এইবোৰ, ভাল লাগে কিবা এটা। চাওকচোন, লাইট দিয়াৰ লগে জপোৱা খাই যায়। বাইদেউ কচু কিমান? কচু 10 টকা মুঠা। 10 টকা ইমানে? 10 টকা ইমানে, ইমান কষ্টকে কাটিছো, ধেমালি নেকি? কাটিলে কি হ'লে তো আপোনাৰ ইয়াতে ৰাস্তাৰ ওচৰতে আছে। নহ'ব 10 টকা কম নাই। হেৰি কৰক, 20 টকাৰ 3 মুঠি দিয়ক। নাই নহ'ব 10 টকা নহ'ব। এক মুঠা 10 টকা, এনেকুৱাই ইমান কষ্ট কৰি চিঙিছো। দিয়ক, হেৰি এটা কাম কৰক নহ'লে 40 টকাৰ 5 মুঠি দিয়ক। নহ'ব এক মুঠিও বেছি নহ'ব। 10 টকা 40 টকা 1 2 3 4 মুঠি পাব আপুনি। নাই 5 মুঠি দিয়ক। নাই নহ'ব
নহ'ব মই ইমান কষ্ট কৰি ছিঙিছোঁ নহ'ব দে নহ'ব 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 হয় যদি ল মই যদি চাইকেল লগাই চাইকেল লৈ কেনে যাওক আপোনাৰ চাইকেলখন লৈ কেনে যাওক ভাঙা চাইকেলখন দুই মুঠি দিয়ক এতিয়া বেছিকৈ লৈ যাওঁ এনে লোৱা মানুহ চানুহ নাই মোৰ এনে টেনশ্যন হৈছে কচু সোপা কাটি লৈ কেনে আৰু আপোনালোকে চালে 10 টকাতে মানে 2 মুঠি ল'ব বিচাৰে এনেকা হ'ব এনে লকডাউন চলি আছে কো এনে লকডাউন হং অৱস্থা এয়া ল'লোঁ কেইটামান কঁঠাল চব্জি খাবলৈ কুমলীয়া কঁঠাল এয়া বৰমা মছলা ঢেকীয়া শাক তেতিয়া যে ছিঙিছিলোঁ আৰু এইখিনি হৈছে বৰমাদাৰি ৰঙালাওৰ আগ আৰু এয়া ডাঠা শাক আৰু এয়া কচু ঢেৰ বস্তু এখন দোকান দিলে ভাল লাভ হ'লহেঁতেন আৰু এইখিনি হৈছে পুৰৈ শাক মেফ্ৰাই বৰত মেফ্ৰাই বুলি কয় আৰু পূৰা গোটেই গুৱাহাটী গৈ পাব আৰু এইখিনি